দিনজয় হাজাৰিমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মহাৰজত জয়ন্তীৰ আৰম্ভণি অনুষ্ঠান সম্পন্ন। স্বাধীনোত্তৰ কালতে তথা 1946 চনত কেইবাগৰাকী সমাজহিতৈষী ব্যক্তিয়ে প্ৰচেষ্টাত গঢ়ি উঠা তথা বৃহত্তৰ চাবুৱা অঞ্চলৰ শিক্ষাৰ প্ৰতিষ্ঠান বাটকটীয়া স্বৰূপ তথা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান হিচাপে পৰিচিত দিনজয় হাজাৰিমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইয়াৰ ৭৫ বছৰ অতিক্ৰম হোৱাৰ উপলক্ষত অনুষ্ঠিত হ'বলগীয়া মহাৰজত জয়ন্তী উদযাপনৰ আজি বৰ্ণাঢ্য আৰম্ভণি অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হৈ যায়। নিৰ্ধাৰিত কাৰ্যসূচী অনুযায়ী পুৱাৰ ভাগত উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি চান কুমাৰ গোহাঁয়ে আৰু বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ অধ্যক্ষ দীপক বৰ্মনে। ইয়াৰ পিছতে 10 বজাত কাৰ্যকৰী সভাপতি হৰনাথ দুৱৰাই শ্বহীদ তৰ্পণ আৰু স্মৃতি তৰ্পণ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ হাজৰিকাই। মায়ামৰা ধৰ্মীয় সাংস্কৃতিক গায়ন বায়নৰ গুৰুঘাটেৰে 10:30 বজাত মহাৰজত জয়ন্তী উপলক্ষে 75 গছি বন্তি প্ৰজ্বলন কৰে আমন্ত্ৰিত প্ৰাক্তন ছাত্ৰ ছাত্ৰী অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলে। 11 বজাত ছাত্ৰ ছাত্ৰীৰ মাজত খেল ধেমালি আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে প্ৰাক্তন ছাত্ৰ তথা অসম বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ উমাকান্ত দুৱৰা সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দানন্দ গোস্বামী, লাচিত মাউত চাবুৱাৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা, চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি দত্ত, দিলীপ দত্ত, প্ৰাক্তন ছাত্ৰ হৰনাথ দুৱৰা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰূপা গগৈকে ধৰি বহুজনে মনৰ ভাৱ ব্যক্ত কৰে। প্ৰাক্তন ছাত্ৰসকলে বিদ্যালয়খনৰ তদানীন্তন সময়ৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে। লগতে মহাৰজত জয়ন্তী পালনৰ সমান্তৰালকৈ বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ লগতে বিদ্যায়তনিক দিশৰ উন্নতিৰ কামনা কৰে। বিধায়ক পুনাকন বৰুৱাই বক্তব্যৰ মাজতে বিধায়ক পুঁজিৰ 5 লাখ ব্যয় সাপেক্ষে এটা ছোৱালীৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ কথা ঘোষণা কৰে। দিনৰ 2 বজাত অনুষ্ঠিত হয় মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান। এটি সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা সভাত বক্তা হিচাপে উপস্থিত থাকে শিক্ষাবিদ ৰাণা চাংমাই আৰু চাবুৱাৰ জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা ভূপেন দাস। ৰাণা চাংমাই নিজৰ প্ৰকৃতি সুৰক্ষা শীৰ্ষক বক্তব্যত এক সাৱলীল ভাষণ প্ৰদান কৰে। প্ৰবক্তা ভূপেন দাসে বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ইয়াৰ পিছতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰে। ইয়াৰ পিছতে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি আৰম্ভণি অনুষ্ঠান জীপাল কৰি তোলে। বিদ্যালয় এখনি প্ৰতিষ্ঠাৰ লগত জড়িত থকা অধ্যয়ন কৰা বহু ছাত্ৰ ছাত্ৰী এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি কাৰ্যসূচী সফল কৰাত সহযোগিতা আগবঢ়ায়।